So welcome back to my YouTube channel Mr. Brothers. আৰু মই আজি যাবলৈ ওলাইছোঁ বৰামপুৰত থকা সনাতন আশ্ৰমত। তাতে আজি বিষ্ণু পূজা চলি আছে আৰু তাতে আজি বহুতো মানুহ আহিব, মানে ভক্ত আহিব আৰু তাতে বহুতো নাম কীৰ্তন চলি আছে আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চবলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Hi guys, মই এতিয়া আহি পালোঁ। ইয়াতে নাম কীৰ্তন চলি আছে বিষ্ণু পূজাত। আমি এই বাপুজী সনাতন আশ্রম 1951 স্থাপন করা হয়েছিল। রাজু বাবা, আমার স্থানীয় রাজু বাবা তেতেলিয়া নিবাসী স্বর্গীয় রাজু বাবার সান্নিধ্য তেখেতে স্থাপন করেছিল আর বর্তমান তেখেত সংগ্রামে হৈছে। আর তেতিয়াৰে পৰা আমাৰ ইয়াত স্থানীয় সমূহ ৰাইজে লগ লাগি আমাৰ এই একমান কীৰ্তন লগতে বিষ্ণু অৰ্চনা দিৱস উদযাপন কৰি আহিছে। আৰু সেইদৰে আমাৰ আঘোণৰ পূৰ্ণিমা তিথিত আমাৰ বিষ্ণু অৰ্চনা দিৱস পালন কৰা হয়। আজিও আমাৰ এই বছৰৰ পূৰ্ণিমা তিথিত বিষ্ণু অৰ্চনা দিৱস আৰু লগতে আজি একনাম কীৰ্তন মহোৎসৱ উদযাপন কৰা হৈ আছে। সমূহ ৰাইজ আজি আহি উপস্থিত হৈছে আৰু এমতে আমাৰ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচী আমাৰ সুকলমে পাৰ হ'ব বুলি আশা কৰিছোঁ। কেইদিন চলে?
আমি কষ্ট কৰা হিচাপে কৰি আহিছে, কিন্তু অলপ অসুবিধা বশতঃ আমি বৰ্তমান ইয়াত অলপমান কাৰ্যসূচী সময় আনি আমি ছঘণ্টীয়া অনুষ্ঠান কৰিছোঁ। আৰু আজি প্ৰায় এইটো অনুষ্ঠান ছঘণ্টীয়া অনুষ্ঠান আজি প্ৰায় 10 বছৰমানৰ পৰা চলি আছে। আমি আগলৈ দেখা থাকিম আৰু ভক্ত এতিয়ালৈকে বেছি অহা নাই আৰু আহিলে আপোনাৰ গাইজ ভিডিঅ'টো মানে কি হৈছে, ভইচটো অলপ কম হৈছে, কাৰণ তাতে বহুত গান বাজনা বাজি আছিল, সেইকাৰণে মানে অলপ ভইচটো সৰু যেন পাইছে আপোনালোকে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো নিশ্চয় দবাই দিব। তেতিয়া আৰু নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যাব আগতে। চ' আজিলৈ থেংক ইউ।